Dear students, welcome to MNB Eduhub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো ক্লাস 10 or social science বিষয়ৰ বৰপেটা জিলাৰ যি কোৱেশ্চন পেপাৰ আছে হাফ ইয়াৰলি এক্সামিনেশ্যনৰ হেতু কোৱেশ্চন পেপাৰ এই ভিডিঅটোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 20টা MCQ আৰু তাৰে সলিউশন বলা আমি আৰম্ভ কৰিছো আমি প্ৰথমটো প্ৰশ্ন লৈ আহিছো বংগ বিভাজন কোন গৰাকী ভাইসৰয়ৰ শাসনকালত সংগঠিত হৈছিল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো আছে হেতু লৰ্ড কাৰ্জন নেক্সট প্ৰশ্ন আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু ৰাজবিহাৰী বসু নেক্সট প্ৰশ্ন কোন চনত ব্ৰিটিছে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল আৰু যিখিনি অপচন দিয়া আছে আমাৰ অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ 1843 নেক্সট কোৱেশ্চন তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি কৈছে ইয়াতে নহয় বুলি কৈছে সেই কাৰণে অপচন সি যেটো আছে হেতু হ'ব আমাৰ ৰাইট আনসাৰ যত নেকি কোৱা হৈছে মানৱ জাতিৰ কল্যাণ হয় নেক্সট প্ৰশ্ন হেমচন্দ্ৰ বৰুৱাৰ হোমকোষ প্ৰকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা অনুষ্ঠানটোৰ নাম কি আছিল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি অসমীয়া ভাষা উন্নতি সাধিনী সভা নেক্সট প্ৰশ্ন তলৰ কোনবিধ হেউজ গৃহ গেছ আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো আছে হেতু মিথেন নেক্সট প্ৰশ্ন জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো আছে হেতু চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট প্ৰশ্ন তলৰ কোনটো দ্বিতীয় বৃত্তি আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে হেতু এটো দিয়া আছে শিল্পোৎপাদন নেক্সট প্ৰশ্ন ফকল্যান্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো আছে হেতু আটলান্টিক মহাসাগৰ নেক্সট প্ৰশ্ন তলৰ কোনখন পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ আৰু যিখিনি অপচন দিয়া আছে সেই অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি দক্ষিণ মহাসাগৰ নেক্সট প্ৰশ্ন এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু উৰাল মাউণ্টেন ৰেঞ্জ উৰাল পৰ্বতমালা নেক্সট প্ৰশ্ন ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1935 চনত 1935 নেক্সট প্ৰশ্ন প্ৰথম অংকৰ লগত দ্বিতীয় অংশ মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা আৰু যি অপচন দিয়া আছে ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব কানপুৰৰ লগত আমাৰ যেটো অপচন 4 আছে হেতু শুদ্ধ হ'ব নানা সাহেব ঝাঁসীৰ লগত আমাৰ ৰাণী লক্ষ্মীবাই যেটো আছে হেতু হ'ব অসমৰ লগত আমাৰ মণিৰাম দেৱান হ'ব আৰু বাৰাকপুৰৰ লগত মংগল পাণ্ডে হ'ব এই যেটো মিল খোৱা আছে হেতু আমাৰ যেটো অপচন বি আছে ইয়াতে মিল খোৱা আছে এই কাৰণে অপচন বি যেটো আছে হেতু আমাৰ ৰাইট আনসাৰ হ'ব নেক্সট প্ৰশ্ন আছে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই বিখ্যাত উক্তিটো কোনজন ভাৰতীয় নেতাই প্ৰদান কৰিছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে এটো সুভাষ চন্দ্ৰ বোস বা সুভাষ বোস বুলি ইয়াতে দিয়া আছে নেক্সট প্ৰশ্ন তলৰ কোনটো শুদ্ধ বুলি কৈছে ইয়াতে যেটো অপচন ডি আছে হেতু আমাৰ শুদ্ধ হ'ব যত কোৱা হৈছে অনলি এ এণ্ড বি আৰ কাৰেক্ট বা কেৱল এ আৰু বি শুদ্ধ এই অপচনবোৰৰ মাজত এ যেটো আছে এটো শুদ্ধ হ'ব যত দিয়া আছে গান্ধীজীয়ে 1930 চনৰ 12 মাৰ্চত দাণ্ডি যাত্ৰাৰ আৰম্ভ কৰিছিল আৰু অপচন বি যেটো আছে এটো শুদ্ধ হ'ব গান্ধী আৰৱিন্দ চুক্তি 1931 চনৰ 5 মাৰ্চত স্বাক্ষৰিত হৈছিল সেই কাৰণে যেটো অপচন ডি আছে এটো আমাৰ ৰাইট আনসাৰ হ'ব
নেক্সট প্ৰশ্ন এচিড বৰষুণ সাধাৰণতে কোনটো অঞ্চলত সৃষ্টি হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঔদ্যোগিক অঞ্চলত। নেক্সট প্ৰশ্ন ভাৰতৰ সংবিধান সভাৰ স্থায়ী সদস্য আছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট প্ৰশ্ন সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো ডক্টৰ শশীনন্দ সিনহা। নেক্সট প্ৰশ্ন ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ধাৰণাটো কোনটো দেশৰ সংবিধানৰ পৰা অনুসৰণ কৰা হৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো কানাডাৰ পৰা। আৰু নেক্সট প্ৰশ্ন কোনটো মুদ্ৰাৰ প্ৰাথমিক কাৰ্যৰ অন্তৰ্গত আৰু ইয়াতে অপশ্যন চি যিটো আছে সেইটো হ'ব আমাৰ ৰাইট এনসাৰ য'ত নেকি কোৱা হৈছে অপশ্যন এ আৰু বি বিনিময় মাধ্যম আৰু মূল্য নিৰ্ধাৰণ এই দুটা হ'ব আমাৰ ৰাইট এনসাৰ সেইকাৰণে অপশ্যন চি হ'ব আমাৰ কাৰেক্ট। নেক্সট আমাৰ যিবিলাক বাকি ডেসক্ৰিপটিভ টাইপ কোৱেশ্চন আছে সেইবিলাক কোৱেশ্চন দিয়া আছে এই কোৱেশ্চনবোৰ তোমালোকে এবাৰ ভালকৈ চাই যাবা বা টুকি ৰাখিবা তোমালোকৰ ফিউচাৰত যেতিয়া ফাইনেল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট বা প্ৰি বোৰ্ড এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে তোমালোকে যদি বিভিন্ন জিলাৰ হাফ ইয়াৰলি এক্সাম বা যোৱা বছৰ যি হৈ যোৱা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ যি কুৱেশ্যন আছে তাৰে সলিউশন বিচাৰি আছা তেতিয়াহ'লে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আমি এই চেনেলৰ জৰিয়তে যোৱা বছৰ হৈ যোৱা প্ৰি বোৰ্ড এক্সামৰ কিছুমান ডিস্ট্ৰিক্টৰ কুৱেশ্যনবোৰ অলৰেডি সলিউশনৰ সৈতে যোৱাবাৰে দি দিছোঁ আৰু বাকি যিবিলাক কুৱেশ্যন আছিলে সেইবিলাক আমি এই বছৰো দিম বা এই বছৰ যি প্ৰি বোৰ্ড এক্সাম হ'ব তাৰো আমি সলিউশনৰ সৈতে কুৱেশ্যনবোৰ দি গৈ থাকিম। সো তোমালোকে যদি চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলোৱে এই কুৱেশ্যন পেপাৰৰ সলিউশনৰ সৈতে পাই থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিলে আমাৰ বৰপেটা জিলাৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2023-24ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ য'ত আমি তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে MCQৰ কুৱেশ্যন কেইটা আমি সলিউশনৰ সৈতে দেখুৱাই দিলোঁ। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক বহুত সহায় কৰিব। যদি সহায় কৰে তেতিয়াহ'লে লাইক কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।